বন্ধুসকল আজি আপোনালোকক অতিকৈ এটা ভাল খবৰ দিবলৈ আহিছো যিসকল কাৰাটেৰ লগত জড়িত তেওঁলোকৰ বাবে এটো ভাল খবৰ কাৰাটেক অসম অলিম্পিকে বহুত দিন হৈছিল স্বীকৃতি প্ৰদান কৰা নাছিল কাৰণ কাৰাটেৰ ভিতৰচৰাত বহুতো খেলিমেলি বহুতো ৰাজনীতি চলি আছিল বহুতে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ৰাজনীতি কৰি লৰাছলিৰ ভৱিষ্যতৰ লগত খেলা কৰি আছিল লৰাছলিৰ যি হয় হৈ যাওক কেৱল নিজৰ স্বাৰ্থ পূৰণ হলি হৈ গল তেনেকুৱা হৈ আছিল বৰ্তমানো তেনেকুৱা হৈ আছিল কিন্তু এতিয়া সময় সলনি হৈছে অসম অলিম্পিকে যোৱা 10 অক্টোবৰ 2021 তাৰিখে এখনি অন্তৰ্বৰ্তীকালীন কমিটি গঠন কৰি দিয়ে য'ত আদৰ্শ চৌধুৰী সম্পাদক আৰু বিধায়ক দিগন্ত কলিতা দেৱক সভাপতি ৰূপে নিৰ্বাচিত কৰা হয় এই কমিটিখনে অহা 40 দিনৰ ভিতৰত এখনি প্ৰতিযোগিতা অসম ভিত্তিত আয়োজন কৰিব যিসকলে কাৰাটেৰ লগত জড়িত কিন্তু বৰ্তমানলৈকে এই কমিটিখনত নাই তেনেহলে আপোনালোকে যদি আপোনালোকৰ সন্তানৰ কথা চিন্তা কৰে বা আপোনাৰ কথা চিন্তা কৰে তেনেহলে এই কমিটিখনত অতি সোনকালে আপোনালোকে যোগদান কৰক আৰু আপুনি আৰু আপোনাৰ সন্তানটো চৰকাৰী খেলৰ দ্বাৰা আগবাঢ়ি যাওক আপোনাৰ সন্তানৰ কথা চিন্তা কৰক প্ৰশিক্ষকৰ লগত কথাটো আলোচনা কৰক আৰু তেওঁক কওক যে অতি সোনকালে এই কমিটিখনত যোগদান কৰে যেন কাৰণ তাত আপোনাৰ বা আপোনাৰ সন্তানটোৰ ভৱিষ্যতৰ কথা আছে আন্তঃৰাষ্ট্ৰীয় খেলৰ সপোন দেখুৱাই বহুতক ঠগি আছে এই ঠগৰামিবোৰ বুজি পাবলৈ আপোনালোকে চেষ্টা কৰক বৰ্তমান যি সংস্থা গঠন হৈছে সেই সংস্থাটোৰ নাম হৈছে আসাম ষ্টেট কাৰাটে এছ'চিয়েশ্যন সময় আহি পৰিছে এটা সঠিক পথত আগবাঢ়ি যাবলৈ সকলো আগবাঢ়ি আহক আৰু কাৰাটেৰ এই নতুন যাত্ৰাত সকলো একেলগে সমভাগী হওক ধন্যবাদ